एवरीवन गुड इवनिंग সকলোকে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই বনাব লৈছো চিলি সয়া আৰু যিসকল মোৰ চেনেলৰ নতুন সদস্য হয় তেওঁলোকে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তেতিয়া দেৰি নকৰি তেওঁলোক ভিডিঅ'টো আৰম্ভ কৰো। চিলি সয়া বনাবলৈ মই লৈছো সয়াবিন, কেঁচা জলকীয়া, পিয়াজ, নহৰু আৰু কেপচিকাম। प्रथमे मैं पानी गरम हबले दिलूँ। गरम होৱাৰ पाছত সয়াবিনখিনি তাতে দি দিম এতিয়া কোমলিবলৈ আৰু ইয়াতে দিছোঁ অকণমান নিমখ। 5 মিনিট মান সময় মই এনেকৈ পানীখিনিত সয়াবিনখিনি কোমলিবলৈ দিম। সয়াবিনখিনি এতিয়া মই ভিতৰৰ পৰা ভালদৰে সিজিবলৈ দিলোঁ। এতিয়া হৈ গ'ল, এইখিনি মই এতিয়া টুকি ল'ম। এইখিনি মোৰ এতিয়া টুকা হৈ গ'ল। এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম। ইয়াতে মই কাটি লৈছোঁ। ইয়াতে মই কেপচিকাম অকণমান ডাঙৰকৈ কাটিছোঁ আৰু পিঁয়াজ এৰাই লৈছোঁ। জলকীয়া কাটিছোঁ 2টা, পিঁয়াজ কুটি লৈছোঁ আৰু জলকীয়া এটা কুটি লৈছোঁ আৰু নহৰু এনেকৈ মিহি মিহিকৈ সৰুকৈ কাটিছোঁ। এতিয়া আমাৰ সয়াবিনখিনি ঠাণ্ডা হ'ল, সেয়ে মই পানীৰ পৰা এতিয়া ধুনীয়াকৈ পানীৰ পৰা টুকি লৈছিলোঁ। তেতিয়াও তাৰ ভিতৰত যোনখিনি পানী আছে সেইখিনিৰ পৰা মই এতিয়া চেপি ল'ম। পানীৰ পৰা এইখিনি মই এতিয়া ভালদৰে চেপি ল'লোঁ আৰু লগত লৈছোঁ মই কৰ্ণফ্ল'ৰ আৰু হোৱাইট ভিনেগাৰ, ডাৰ্ক সয়া আৰু টমেটো চচ। ইয়াত লৈছোঁ এতিয়া নিমখ, জলকীয়া গুড়ি, জালুকৰ গুড়ি, কৰ্ণফ্ল'ৰ। আৰু লৈছোঁ আদা নহৰু পেষ্ট। এতিয়া এখন কেৰাহীত তেল গৰম কৰি ল'ম। এখন গৰম হৈ আছে। তেলখিনি গৰম হোৱাৰ পাছত মিডিয়াম ফ্লেমত মই এটা এটাকৈ ভাজি ল'ম। সয়াবিনখিনি এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। একেখন কেৰাহীতে মই সয়াবিনখিনি ভজাৰ পিছত তেল সৰহকৈ থাকিছিলে, তাৰ অকণমান কমাই দিলোঁ আৰু ইয়াতে মই দিছোঁ কুটি লোৱা নহৰু কেইফুটা, কুটি লোৱা পিঁয়াজ, এতিয়া ভালদৰে ভাজি ল'ম। অকণমান ৰঙা হোৱাৰ পাছত ইয়াতে দিছোঁ মই কাটি লোৱা কেপচিকাম, পিঁয়াজ, কেঁচা জলকীয়া। এইখিনি মই 2 মিনিটমান ভাজি ল'ম। এতিয়া ইয়াতে দিছোঁ এতিয়া সয়া চচ 2 চামুচ, অকণমান পানী, এতিয়া ইয়াতে দিছোঁ চচ, টমেটো চচ।
সৰু চামুচে এচামুচ হোৱাইট ভিনেগাৰ, অকণমান নিমখ, সোৱাদ অনুসৰি। এইখিনি 3 মিনিটমান এনেকৈ সিজাই থ'ম। আৰু দিছোঁ 2 চামুচ কৰ্ণফ্ল'ৰ। চিলি চয়া বনাইছোঁ, সেইকাৰণে পানী অলপ কমাই দিলোঁ আৰু এতিয়া পানীখিনি আকৌ শুকাইছে। আৰু ইয়াতে এতিয়া চয়াবিনখিনি দি দিম। এতিয়া ইয়াৰ ওপৰতে কুটি লোৱা জলকীয়াবোৰ দি দিছোঁ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। কেনেকুৱা পালে জনাব আৰু নতুন এটা ভিডিঅ'তে পুনৰ লগ পাম।